নমস্কাৰ বন্ধুসকল এণ্ড স্বাগতম টু মাই চেনেল। আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম দ্য ভেৰি পপুলাৰ কোটা ফেক্টৰী ছিজন 2ৰ বিষয়ে। আৰু যিসকলে কোটা ফেক্টৰীৰ বিষয়ে নাজানে তেওঁলোকক মই ক'ব বিচাৰিম, প্লিজ ইফ ইউ হেভ টাইম এবাৰ ছিজন 1টো চাওক, হুইচ ইজ ফ্ৰী অফ কষ্ট ইন ইউটিউব। গতিকে পলম নকৰাকৈ আহিছোঁ আমাৰ ভিডিঅ'ৰ মেইন টপিকটোলৈ, কোটা ফেক্টৰী ছিজন 2। ছিজন 1ৰ দৰে ছিজন 2টো টোটেল 5টা এপিছ'ড আছে। এণ্ড চেলিউট টু ৰাইটাৰ্ছ, মানে যি ধৰণৰ সৰু সৰু ডিটেইলিঙৰ ওপৰত তেওঁলোকে গুৰুত্ব দিছে। আৰু ছিজন 1ৰ পৰা ছিজন 2লৈ প্ৰতিটো কেৰেক্টাৰৰ ডেভেলপমেণ্টৰ ওপৰত মানে যিদৰে এটা ফ'কাছ কৰিছে ন ৰাইটাৰসকলে, মানে জাষ্ট নেক্সট লেভেল। এতিয়া যদি মই ডিটেইলিঙৰ কথা বুজাব যাওঁ, ছিজন 1ৰ শেষত বৈভৱে মহেশ্বৰীত এডমিশ্যন লোৱাৰ পিছত ক্লাইমেক্সত থিমটো গোটেই ছিৰিজৰ ব্লেক এণ্ড হোৱাইটৰ পৰা কালাৰফুল হৈ যায়। আৰু এগেইন ছিজন 2ত সকলোখিনি ব্লেক এণ্ড হোৱাইট, মানে ফ্ৰম বৈভৱছ পইণ্ট অফ ভিউ মহেশ্বৰীত ছিট পোৱা মানে সকলো সমস্যাত সমাধান, আৰু IITত ছিট 100% চিয়'ৰ। চ' দ্য থিম চেঞ্জ ফ্ৰম ব্লেক এণ্ড হোৱাইট টু কালাৰ। আৰু ছিজন 2ত এগেইন যেতিয়া বৈভৱে মহেশ্বৰীত ছিট পায় তেতিয়া দেখুওৱা হয় যে বৈভৱৰ নতুন সমস্যা, নতুন চেলেঞ্জেছ আৰু এটা নতুন এনভাইৰনমেণ্ট। ইন শ্বৰ্ট ক'ব গ'লে নতুন ডাউটছ। গতিকে ছিৰিজটোৰ থিমটো আকৌ ব্লেক এণ্ড হোৱাইট হৈ যায়। দিছ ইজ দ্য লেভেল অফ ডিটেইলিং ডেট মেকাৰ্ছ হেভ ফ'কাছড অন। এতিয়া আহিছোঁ আমাৰ ভিডিঅ'টোৰ ছেকেণ্ড পইণ্ট, কেৰেক্টাৰ ডেভেলপমেণ্ট। আফটাৰ দ্য হিউজ ছাকচেছ অফ ছিজন 1, মেকাৰ্ছ আৰু ৰাইটাৰসকলে ভালদৰে জানিছিল যে অডিয়েঞ্চসকলে কোনটো কেৰেক্টাৰৰ পৰা কেনেকুৱা ধৰণৰ পাৰফৰ্মেঞ্চ আৰু ষ্টৰী লাইন এক্সপেক্ট কৰে, আৰু তাৰ ওপৰত ফ'কাছ কৰি কিনে ছিজন 2 জিতু ভাইয়া কেৰেক্টাৰটোত এক বিশেষ স্ক্ৰীন টাইম দিয়া হৈছে। আৰু স্পেচিয়েলি দ'জ ওৱান লাইনাৰ্ছ এণ্ড মটিভেটেড লাইনছ বাই জিতু ভাইয়া, মানে কি ক'ম আৰু জাষ্ট ৱাও। আৰু এইটো ছিজনত তেখেতৰ কেৰেক্টাৰটোৰো এক বিশেষ ষ্ট্ৰাগল দেখুওৱা হৈছে। এতিয়া সেই ষ্ট্ৰাগল কি আছিল জানিবলৈ আপোনালোকে ছিজন 2 চাওক। বাকী ছিৰিজটোৰ লিড কেৰেক্টাৰ বৈভৱ, আপুনি ক'ব পাৰে যে চিমিলাৰ টু ছিজন 1, নিউ ইনষ্টিটিউট, নিউ ষ্ট্ৰাগলছ, বাট পাৰফৰ্মেঞ্চৰ ক্ষেত্ৰত ইউ হেভ টু চে ডেট দিছ গাই হেজ ডান এ 10 on 10 জব। আৰু এটা কেৰেক্টাৰ যাৰ ওপৰত ছিজন 1তকৈ বেছি ফ'কাছ আৰু স্ক্ৰীন টাইম দিয়া হৈছে, সেয়া হৈছে বালমুকুন্দ মীনা। ক'ৰবাত নহয় ক'ৰবাত এইটো কেৰেক্টাৰৰ মাজত মিডিল ক্লাছ ফেমিলিৰ পৰা অহা ল'ৰা ছোৱালীবিলাকে নিজক বিচাৰি পাব। আৰু ছিৰিজটোৰ বাকী কেৰেক্টাৰ যেনে শিৱাংগী গুডে আৰ অলমষ্ট ছেম এজ ছিজন 1, বাট দে আৰ পাৰফেক্ট। চ' শেষত ক'ব গ'লে কোটাত গৈ IIT প্ৰিপাৰেশ্যন কৰা ষ্টুডেণ্টখিনি ৰিয়েল লাইফ ষ্ট্ৰাগল, IITৰ ওপৰত বেছ কৰি কোটাত গঢ়ি উঠা কোচিং ইনষ্টিটিউটবোৰৰ মাজত কম্পিটিশ্যন আৰু বিজনেছ, এই গোটেইখিনি এছপেক্ট ছিৰিজটোৱে ইম'চনৰ মাজেৰে বহুত ভালদৰে উপস্থাপন কৰাত সক্ষম হৈছে। চ' আজিলৈকে মানে আকৌ লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে টাটা বাই বাই। পাৰিলে কমেণ্ট কৰি ভিডিঅ'টো কেনে পালে জনাব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক